নমস্কাৰ। বহুত দিন ভিডিঅ' দিব পৰা নাছিলোঁ গাটো অলপ বেয়া হৈ আছিল সেইকাৰণে। পিছে পূজা কেনে গেল সকলোৰে ভালে ভালে গেল না? আজিতো লক্ষী পূজাই হ'ল লাগচোন। কৰিব না আপোনালোকে লক্ষী পূজা? ময়ো অলপ সৰু সুৰাকৈ কৰিম ৰ'ব। এই গা চাই ভাল নহয় ইমান। পূজাটো এনেকৈ ঘূৰাই নহয়। একদিন গ'লোঁ সেয়া কৰিবা। তাৰপিছতে বৈৰাণো আছিল না, এনেকৈ গ'লে পূজাটো। তাকে বাইনা আৰু মোৰ আজি লগান ৰ'ব। লক্ষী পূজা প্ৰত্যেকবাৰে লগা নাই একো। গাটো দুৰ্বল হৈ আছোঁ, হ'লেও পূজাটো বছৰৰ মূৰত আহে, একদিন নকৰিলেও বেয়া লাগিব না। কৰিম ৰ'ব অলপমান। মাইনা পৰা উঠিলাক নে নাই? অ' মাইনা, মাইনাই দে নুঠাই কিয়া? কি কৈছা তই? উঠিয়া। অ' মাই উঠছোঁ দে মই বিছনাখন একেলগে ঠিক কৰি আহিলোঁ পিছত আৰু হেলা লাগিব না সেইকাৰণে। অ' ভালে কৈছা দে আপি। যা এতিয়া মুখ চুখ ধুনি চাহ খাই কামত লাগিব চাফা কৰিব লাগিব। আজি লক্ষী পূজা না, পাৰিছা নেকি তই? কি কথা কয় তই? কিয় পাৰিমেই? মই ৰাতিপুৱা টোপনিয়ে অহা নাই। লক্ষী পূজা না আজি, কাম চালি কিন্তু ময়ে কৰিম দে, আগতে কৈ থৈছোঁ। অ' পঢ়িবি দে তই। মই আজিকালি চকু দি মনিব নোৱাৰোঁ না, তাতে আখৰ মুখা ইমান সৰু সৰু আখৰ, ৰাতি ধৰিবই নোৱাৰোৱে। তই পঢ়িবি দে। অ' পিছে আজি খানা কি কৰিবি? আজিতো ভাত নাখাব নাপায় আজি ভাত ৰাতি। পুৰি আৰু বুটৰ দালি বনাম দে হ'ব না? বুটৰ দালি মই ভালে নাপাওঁ মোক লাগি অলপ আলু ভাজা বনাবি দে। অ' এপি তই কিমান ভাজা মাংস খাই থাকা দিনে ৰাতিয়ে? তোক মই দাও আজি আলু ভাজা খাই দিনটো লগা নাই থাকিবি, এতিয়া আলু ভাজা খাবি, খাই গেষ্টিক মাখা উঠলি কি হ'ব? নোৱাৰা খাবা আজি। হে মই বুটৰ দালি ভাল নাপাওঁ, মই কিহেদি খাম তে পুৰি? আকৌ নহয় যে আজি খাই চাবি অলপমান, ইমান ভাল লাগে বুটৰ দালি খাই আৰু অনিষ্ট নকৰে দালিৰ লগত খালি। ভাজা মাংস খাব নোৱাৰা মুঠতে আজি। এটা কথা কচোন দে, কওঁ জল্দি কওঁ, কি ক'বা আছে? বহুত কাম আছে আজি। নতুন লক্ষী এটা আনবি না, মূৰ্তি এটা না পুৰণাটো দিয়ে কৰিবি পূজা? নতুন মূৰ্তি আৰু ক'ৰ পৰা এতিয়া আনবি মাইনা? হ'ব দে, অহা বছৰলৈকে আনিম দে। এনে মূৰ্তিটো নতুনে হৈ আছে না, যোৱা বছৰহে আনিছিলোঁ। পুৰণা মূৰ্তিটোত পূজা কৰিব লাগিব। আকৌ নহয় দেই মাইনা, মনটো পবিত্ৰ হ'লি হ'ল। মূৰ্তিটোনো কি হে, তেওঁ ভাবিয়ে লৈছোঁ ভগৱানটো আনা বুলি। ভগৱানটো কোনো দেখা নাই আজিলৈকে। সেইটো হয়, হ'লেও নতুন মূৰ্তি এটা আনিলে ভাল লাগ হয়। পিংকিহঁতৰ বোলে ডাঙৰ মূৰ্তি এটা আনছি। তোক মই কেইনাবাই কৈছোঁ না, আনৰ বাক নধৰবি বুলি। তাহুত আনবা পাইছি আনক দে, আমি পাৰা নাই আমাৰ সৰুটো দিয়ে কৰিম, একো নহয় দে। হ'ব দে তে। মই কিন্তু আজি পিংকি আৰু চবচিক মাতিম দে গধূলা মাতাক নাই। মাতবি, তই ক'ব লাগে না, ভালে লাগিব মানুহ আহিলি। আৰু শুন আপি, পানচালি ভৰত টাইমত এইগিলাখান পিন্ধি চুটি ড্ৰেছ পিন্ধি পানচালি নপঢ়ে কিন্তু। শাৰী এখন পিন্ধি ল'বি। হ'ব দে, শাৰীখন মিলি থবি তই। লক্ষী পূজাৰ আপোনালোকক শুভেচ্ছা জনালোঁ দে, আমাৰ ফালৰ পৰাই। হেপী লক্ষী পূজা।